হাই গাইজ, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল। মই চুইটি অন্য এটা ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখিছে একদম ভিডিঅ'টো ক'ৰ পৰা ষ্টাৰ্ট কৰিছে, ইয়াত দেখিছে একদম বিয়া ঘৰ। আজি মানে আমি আছোঁ দেৰগাঁৱত আছোঁ। দেৰগাঁৱে জাষ্ট আহি পাই কাপোৰ চাপোৰ চেঞ্জ কৰি পিনি ভাবিলোঁ আৰু ভিডিঅ' এইকেইদিনে বনোৱাই নাই ন, বহুত দিন বনোৱা নাই। নবনোৱা এটাই কাৰণ মানে ৰাতিপুৱা ছোৱালী স্কুললৈ লৈ মেলি যাওঁ, গৈ আহি আকৌ ইমান গৰম, গৰমে ইমান মৰম কৰি আছে। তো সেইবিলাক কৰি থাকোঁতে মানে কি পৰি আছে ভাব বুলি ভাবিলোঁ কেনেকৈ পৰি আছে। তাৰপিছতে আৰু একদম আহি মেলি কাম বন কৰি সেইবিলাক কৰি থাকোঁতে মোৰ টাইমটো গুচি যায়। তো ভাবি আছোঁ আৰু বিয়া কেইদিনতে ভিডিঅ'টো এটা বনাম আৰু ভিডিঅ' বনাম। সেইকাৰণে আজি নাম হৈ গ'ল, দিনত নাম হৈ গ'ল। তাৰপৰা ৰাতিলৈ মূৰত তেল আছে, সেইবিলাক ভিডিঅ' পাব। তো কাইলৈ বিয়া, কাইলৈ কি কৰোঁ কি মানে চব দেখাই থাকিম। তো চাই থাককচোন আজি কি দেখাওঁ, মানে আজি চাই থাকক। আৰু আমাৰ হেৰিয়া ফাইল দিছে নাই, গোটেই বহি আছে। আজি আমি বাইকত আহিলোঁ, আমাৰ পৰিয়ালটো গোটেইখিনি আহিলে আজি 5-6 দিনৰ আগতে আহিলে। আমি আজি আহিছোঁ, খুৰীহঁত মাহীহঁত আহি আছে। তাৰপিছতে এতিয়া আৰু চাই থাককচোন বাৰু। হেৰিয়া দেখিছে নাই, ভিতৰৰখিনি দেখাই আছোঁ। এয়া একদম ভিতৰ দেখিছে নাই, পেণ্ডেল চেণ্ডেল দি থৈ দিছে একদম মজাকৈ। ইয়াত কাপোৰ চাপোৰ পৰাই নাই, পাৰিব আৰু। এইখন আমাৰ বাইকখন, আপোনালোকক কোৱাই নাই ন, মই এইখিনি ভিডিঅ' নাই দিয়া যে। এইখন বাইকখন আমি আজি 7-8 দিনমান হৈছে আৰু কিনিলোঁ যেনিবা, আৰু যি পাৰোঁ আৰু। এয়া বিয়া ঘৰত এইসোপা দেখিছে নাই, কাম কৰিব লাগে একদম। এতিয়া আহি একদম পূৰা কেমবৰ্ড, এয়া এইবোৰ চব কেমবৰ্ডত। আৰু ভিতৰত আৰু মানুহ আছে, বহুত আছে। চাব বলক, ইমান মানুহ আহিও আছে বাৰু। ইয়াত নাই, ইয়াত কোনো নাই। ইয়াত আছে, ইয়াত এয়া আমাৰ কইনাই ভাত খাই আছে। এয়া আমাৰ কাম কৰা মানুহ বহি আছে। এয়া আমাৰ দৰা বাৰান্দাখন নাই। দৰা বাৰান্দাখন নাই মানে দাড়িখিনি কাটিলে। আমি আহিছোঁ যে দেই, এনেকৈ গেঞ্জিটো মই বাৰু চাদৰখন দাঙি নিদিওঁ, গেঞ্জিটো এনেকৈ ধৰিছে, সঁচাই এনেকৈ ধৰিছে। মই কৈছোঁ বাৰান্দাখন কি কৰিলে, হাঁহিছে এইজন। তেওঁ বাৰু মনটো মাৰি নাথাকি কি কৰিব বাৰু। এজনী মানুহকে যদি দুবাৰ বিয়া পাতিবলগীয়া হয়, কমচে কম বেলেগ এজনী পাতি দিব লাগে। আপোনালোকক কোৱাই নাই ন কাহিনীটো। মানে এওঁ ভাগৰ ছোৱালীৰ এই তুলনিও হ'ল। তাৰপৰা এতিয়া মানে বুঢ়া বিয়া পাতিছে। মানে তেওঁলোকৰ মানে হেৰি ভাওনা আগবঢ়াই থৈছিলে। তাৰপৰা ভাওনা মানে বিয়া নাপাতিলে, ভাওনা মানে বিয়া নাপাতিলে মানে ভাওনা হেৰি নকৰে, মানে ৰাইজে নকৰে। ত' সেইটো কাৰণে একদম ধুনীয়াকৈ পাতি ল'ব। তাৰপিছত আৰু এয়া এয়া আমাৰ টিকলিজনী ইমান ধুনীয়াকৈ শুই আছে। এইজনী এয়া মেহেন্দি লগাইছে, দিছে নাই, ধুনীয়া হৈছে। মুখখন ঢাকি থৈছে, মানে বৰ ডাঙৰ আগফালে আছে। কেলৈ বৰ এয়া হেল্ল' মাইক টেষ্টিং। এইগৰাকী দেখিছে একদম আলু কাটি মেলি কাইলৈ কাৰণে কাটি দিছে একদম। এওঁ মানে আমাৰ তিতাবৰৰে হয়, মানে ইয়াত দেৰগাঁৱত মানে বিয়া হৈছে। পাকঘৰটো ফালে আহিছোঁ। পাকঘৰত কি আছে কি নাই, কাম বন একো নকৰোঁ, ভিডিঅ' বনাম বুলি এনেকৈ টাইমটো পাছ কৰি থাকিম। একো কাম নকৰোঁ। ভিডিঅ' বনাওঁ, মই ভিডিঅ' বনাইছোঁ দেই, ভিডিঅ' বনাইছোঁ এনেকৈ কৰি থাকিম আৰু। মোৰ মানুহটো আহিছিলে, পিছফালে হেৰাই থাকিলে, ক'ত গ'ল জানো, বিচাৰি পোৱা নাই। নেমু এটা পাইছোঁ বাৰু। কি এইটো মানুহটো দেখি লৈ মুখ ধুই আছে। ক'ত বনাই আছে? এই আমাৰ পেহী এটাই ভাত বনাই আছে। বইল খাব লাগে যে আজি প্ৰসাদ। আমাৰ পাৰ্টি আৰু আহি পাই গ'লে। মাহী আহিলে, আমাৰ ছোৱালী আহিলে, আমাৰ খুৰীদৌৱে কি কৈছে গানছে নেকি? কি হ'ল? কয় নাই, ল'ৰা ছোৱালী পোৱাৰ পিছত বিয়া পাতিলে এনেকুৱা অৱস্থাই হয়। আমি সেইকাৰণে বিয়া পাতি আহিছোঁ। আমি বিয়া পাতি আহিছোঁ দেই। 14 বছৰ আগতে বিয়া পাতি আহিছোঁ। কাম নকৰোঁ বুলি কৈ আছোঁ। তই ভিডিঅ' বনাই থাকোঁতে কৈছে কি কেমেৰাটো মই ধৰি দিম, তথাপিতো চৰবতকণ বনালে মানে মিঠা হয়। নামটো কি লৈ আহিছোঁ? তই এইফালে আহি থাকা।
তাৰপিছতে এতিয়া চপাখিনি বনাই চৰকাৰী লাইখন দিছে ন এখন মাছৰ এখন মই ঘৰপা লৈছোঁ এনেই কেলে ক'লে বাৰু এনেই কৈছে আপুনি নহয় এনেই কৈছে ভাবি যাব পাৰে কিছুমান মানুহে ভাবি যাব পাৰে নহয় একো কাম নকৰে অকল এইটো কাটি পিনে একো নকৰে আৰু মই আমাৰ ভণ্টিজনীয়ে মোক আপোনালোকে কাম কৰা মানুহবিলাক কৈছিলোঁ যে মোক দেখাই হৈছে দেই এই জেগাটো চৰবত বনাই দিছে এটা মানুহ নোহোৱাকৈ আমাক চবকে দি দিবলৈ কৈছে মই চাবচোন কেনেকৈ এটা মানুহ নোহোৱাকৈ এইখিনি বিলাহী মিচাই থাকক বনাই লওঁ বাৰু প্ৰথম বনাই লওঁ তাৰপৰা আকৌ বিলোৱা দেখাম দেই কেমেৰামেন আছে কেমেৰামেন নাজানো সৈতে কেমেৰামেন কি কেমেৰামেন নাজানো সৈতে নাজানো নাজানে সিহঁতি নাজানে আপুনিতো মোৰ লগত ব্লগ বনাইছিলে সেইটোতো গম পায়ে কৈ দিয়ক এবাৰ কৈ দিয়ক আকৌ নেক্সটটো আগতে এটা ব্লগ বনাইছিলোঁ তাত চাগে দেখিছিলে এনেকৈ ভাগিন বুলি তাই হাই কৈছিলে মই কৈছিলোঁ দুবাৰ হাই নিদিয়ে এনেকৈ কৈছিলোঁ ন সেইজনীয়ে এজনী মুখখন দেখাবলৈ কাৰণে বিচাৰিলে নামটো কৈ দিয়ক আকৌ নামটো আমি মৰমত কৃষ্ণা বুলি ভাবোঁ অৰিজিনেল নামটো সঁচাকৈ বলে মানে ময়ো গম নাপাওঁ দেই মোৰ নামটো অৰিজিনেলো কৃষ্ণাই হয় আপুনি মৰম নকৰে যে সেইকাৰণে চাগে আৰু পাহৰি থাকিলে আকৌ শ্বৰ্ট ফৰ্মত এতিয়া কটীয়া বুলি আছে নহয় যে ইনষ্টাগ্ৰামটো কি বুলি আছে তোমাৰ কৃষ্ণা শ্ব' কৃষ্ণা শ্ব' বুলি ইনষ্টাগ্ৰাম আছে তাই তাত চাই ল'ব বেলেগ ধুনীয়া ভিডিঅ' না ফেমাছ মই ফেমাছ হয় তো গাইজ ফাইনেলি একদম চৰবত ৰেডি চৰবত কোনে কোনে খাব মই তই আহিছ হা তই আহিছ তই ফুৰি আহিছ তই ইমান দূৰৰ পৰা গাড়ী পৰা আহিছ বগী দিয়া মাহীক দিয়া গিলাচ চৰবত অকণ হে দেই হ'ব পৃথিৱীৰ আটাইতকৈ ডাঙৰ কামটো কৰিলি যদি তই কৰিলি দেই এয়া চব এজাৰ হেৰিয়া যদি চৰবতে যদি গোটেই ৰাইজক বিলাবলৈ দিয়ে গিলাচ এনেকুৱা নহয় কেনেকুৱা হ'ব বাৰু চামুচ এপাত ল'ব লাগিছিলে পৰিছে এয়া চামুচ ল'বলৈ কৈছে ই দেখিছে ই মানুহটো চাই বাৰু এইটো গিলাচটো মিলাও নাই দিম মই মুখেৰে কওঁ বাৰু খালি মই ইমান বেয়াও নহ'ব দাদাক দিলো দুবাৰ নাপায় এনেকে নহ'ব নহয় কিনা এই নেমু এটা হেৰি টকা কোনে নাপালে দি দিয়া গিলাচ দি দিয়া দিয়া খালে দিলোঁ এজনী নেদেখুৱা মহাই খালে নাই খোৱা দেহি মানুহটো চাওঁ অকণমান পিছত হাতলি নাচনি মোকে লাগিব হ'ল বোলে জাৰটো দি নিদিওঁ আৰু হা ডাঙৰ গিলাচে দিছোঁ মই অকণ দিবলৈ ভাল নালাগে নহয় সেইকাৰণে ডাঙৰ দিছোঁ তোমালোকে হাত পাতাচোন দেই লোৱা ৰিয়ান আপুনি খাবনে দিয়ক ভালকৈ পাতেই দুবাৰ দিয়া নহয় তোক বুলি মই অকণমান দিছোঁ আৰু নিদিওঁ ভগৱান এইটো একলা আনিলে হ'ব এইকণ আছেগৈ তথাপিতো এইকণ আছেগৈ আছে ভাই আৰু কোনোবা আছে নেকি নবৈ খাবা নি চৰবত অকণ খাই লওক কইনাজনী মনটো বৰ বেয়া দিছোঁ বেয়া মানে এই গাটো বেয়া নাই ভাল হৈ যাব আস্থা খাবা নি নেমু পানী খাবা দৰৱ খাইছে তেতিয়া নালাগে আহা যাওঁ এজনী আমাৰ টিকলিয়ে খাব নোৱাৰে যাওঁ কাম হে ফাইনেলি ওলাই মেলি একদম ৰেডি হাঁহিছে চব না মোক দেখি পিনি সিও হাঁহিছে ওলাই মেলি ৰেডি একদম ধুনীয়াকৈ ওৱনি নোলোৱাকৈ আছিলে তাৰপৰা আইতাই ক'লে ওৱনিখন ল'ব লাগে ডাঙৰ মানুহ আছে বোলে ওৱনিখন লৈ আমাৰ ইয়াত ওৱনি দেখিছে নাই তই আমাৰ ডাক কাণলৈ খুব ভাল লাগিছে ধুনীয়া লাগিছে এই আমাৰ মানুহ গাইডবিলাকেও ক'ব এই ধুনীয়া লাগিছে এয়া দেখাব লাগে পিনি বহি আছে
বৰ্তা এজন হা হয় নেকি কোনে এজনে মানে বিয়াখন পাতি দিব আমাৰ বাহঁতৰ আৰু এজন আপোনাৰ ঘৰ ইয়াতে নেকি অঁ পাকিস্তানত অঁ মই আফগানিস্তানৰ পৰা মই একদম দৰা একদম মজাকে খাৱা কৰি আছে দিয়া 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 এই চব কেইটামান এই দিবলৈ আহিছোঁ মই যেনিবা আলহী মূৰত তেল দিছে ভিনদেউ দি আছে এতিয়া তাৰপৰা বাক দিব ভিনদেউ উঠিলে এতিয়া বা বহিব এতিয়া সেৱা কৰিছে ওচৰলৈ নাযাওঁ এনেই অকণমান জুম কৰি দেখা দিছোঁ গোপিনী বহি আছে তাৰ ওচৰলৈ যাবলৈ এনেই ভাল নালাগে আৰু কি কি দেখাওঁ চাই থাকিব এয়া আমাৰ মাজত আছে কইনা ছোৱালী এয়া কি হেৰিয়াৰ পৰা আহিছে এয়া মানে হেৰি এইটো কি ভিনদেউ ভাগৰ লগৰ এনেকৈ মানুহৰ মিলি জুলি থাকিব মানুহক দেখাই পিন্ধি আকৌ এয়া আকৌ সেয়া বা ভিনদেউ উঠিলে নাই বাক সেয়া মূৰত তেল দিব এতিয়া ইয়াকে এইজনীকেনো কিমান দেখি থাকিম বাহঁতকে দেখা অঁ কৰি আছোঁ ৰাতি যদিও মানুহ হৈছে বাৰু দেই বহুতখিনি মানুহ আছে ভিডিঅ' কৰি আছে তুমি দিগদাৰ বহি
পানী চানী তুলি মেলি আহিলোঁ, আহি পিনি একদম কেনেকুৱা গৰম উঠি গ'ল, পূৰা নাচিলোঁ, গৰম উঠি গ'ল বহিছোঁ। তো এতিয়া আৰু ভিডিঅ' ল'বলৈ টাইমো হ'ল আৰু আপোনাৰ এতিয়া গা পা ধুৱাব দৰা কইনাক, সেয়ানো ভিডিঅ' কি দেখাই থাকিম। তো ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'টো চাই দিব।